নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। যিসকল বন্ধু-বান্ধৱী 2021 চনৰ ডিচেম্বৰ মাহত হ'বলগীয়া CTET দিম বুলি ভাবি আছিল, তেওঁলোকৰ কাৰণে খুবেই ভাল খবৰ। কাৰণ ইতিমধ্যে অফিচিয়েল নটিচ আহি গৈছে আৰু আজিৰ পৰা অৰ্থাৎ 20 তাৰিখৰ পৰা অনলাইন এপ্লাই প্ৰচেছটো আৰম্ভ হৈছে। গতিকে আমি চাওঁ আহক আমিনো কেনেকৈ এপ্লাই কৰিব লাগিব আৰু কোনসকলে এপ্লাই কৰিব পাৰিব সেই বিষয়ে মই অলপ ভালকৈ বুজাই ক'ম। গতিকে প্ৰথমতে আপোনালোকে ইয়াতে চাৰ্চ কৰিব গুগলত CTET 2021। তাৰ পৰা আপোনাৰ এই লিংকটো খোল খাব। ইয়াতে আপুনি এই লিংকটো ক্লিক কৰিব ctet.nic.in। তাৰ পৰা নেক্সট আপুনি তললৈ স্ক্ৰল কৰি গৈ থাকিব। স্ক্ৰল কৰি গৈ থাকোঁতে আপুনি পাবগৈ তলত এপ্লাই ফৰ CTET ডিচেম্বৰ 2021। ইয়াতে আপুনি ক্লিক কৰিব। নেক্সট আপোনাৰ খোল খাব এই পেজটো। ইয়াতে আপুনি চাব, ইয়াত লিখা আহিব আপোনাৰ ষ্টেপছ টু এপ্লাই অনলাইন। আপুনি অনলাইন কৰাৰ ষ্টেপকেইটা ইয়াতে দিয়া আছে। ইয়াতে ফাৰ্ষ্ট আহিব আপোনাৰ এপ্লাই ফৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন, দেন আহিব ফিল অনলাইন এপ্লিকেশ্যন ফৰ্ম, তাৰ পৰা আহিব আপলোড স্কেন ফটো এণ্ড ছিগনেচাৰ, তাৰ পৰা আহিব আপোনাৰ পে এক্সামিনেশ্যন ফি। এইখিনি হৈছে আপোনাৰ ষ্টেপখিনি। যিসকলে নেকি ইতিমধ্যে ৰেজিষ্টাৰ কৰিছে তেওঁলোকে ইয়াতে লগ ইন কৰিব পাৰিব তেওঁলোকৰ এপ্লিকেশ্যন নাম্বাৰ, পাছৱৰ্ড ইত্যাদি দি পেলাই। তাৰ পৰা যিসকলে এতিয়াও ৰেজিষ্টাৰ কৰা নাই তেওঁলোকে ক্লিক কৰিব লাগিব নিউ ৰেজিষ্ট্ৰেশ্যনত। গতিকে ইয়াতে মই ক্লিক কৰিলোঁ। তাৰ পৰা আপোনাৰ খোল খাব এই পেজটো। ইয়াতে চাওক কি লিখা আছে। এতিয়া আপোনাৰ ষ্টেপকেইটা দিয়া আছে ওপৰতে, ৰেজিষ্ট্ৰেশ্যন, এপ্লিকেশ্যন ফৰ্ম, ইমেজ আপলোড আৰু ফি পে'মেণ্ট। চ' ইয়াতে আপোনাৰ গোটেইখিনি কথা দিয়া আছে, আপুনি কেনেকৈ কৰিব লাগিব আৰু গোটেইখিনি সবিশেষ ইয়াতে জনোৱা আছে। আপুনি এইখিনি ভালকৈ পঢ়ি ল'ব। তাৰ পৰা এইখিনিতে আপোনাৰ চবতকৈ ইম্পৰ্টেণ্ট কথা হ'ল কি, ইয়াতে আপোনাৰ যিটো ফটোৰ চাইজ আৰু ছিগনেচাৰৰ চাইজ সেইটো আপোনাৰ কি হ'ব লাগিব চাওক। ইয়াতে আপোনাৰ ফটোৰ চাইজটো হ'ব লাগিব আপোনাৰ 10 KB পৰা 100 KB ভিতৰত, আৰু আপোনাৰ ছিগনেচাৰৰ চাইজটো হ'ব লাগিব 3 KB পৰা 30 KB ভিতৰত। আৰু আপোনাৰ যিখন ফটো হ'ব, ফটোগ্ৰাফ হ'ব, তাৰ যিটো ডাইমেনশ্যনটো আপোনাৰ হ'ব লাগিব 3.5 চেণ্টিমিটাৰ বহল আৰু 4.5 চেণ্টিমিটাৰ দীঘল বা ওখ। আৰু ঠিক তেনেকৈ আপোনাৰ ছিগনেচাৰৰ যিটো ডাইমেনশ্যন সেইটো হ'ব লাগিব 3.5 চেণ্টিমিটাৰ দীঘল আৰু 1.5 চেণ্টিমিটাৰ ওখ। গতিকে এইখিনি হৈছে মেইন ইম্পৰ্টেণ্ট কথা। গতিকে আপুনি এইখিনি গোটেইখিনি পঢ়ি লোৱাৰ পিছত আপুনি তলত যাব আৰু ইয়াতে ক্লিক কৰিব লাগিব। চাওক আই হেভ ডাউনলোডেড ইনফৰমেশ্যন বুলেটিন ৰিড এণ্ড আণ্ডাৰষ্টুড বুলি ইয়াতে আছে। আপুনি ইয়াতে ক্লিক কৰিব, দেন আপুনি কৰিব ক্লিক হেয়াৰ টু প্ৰচিডত। তাৰ পৰা আপোনাক খোল খাব এই পেজটো। ইয়াতে আপোনাৰ যিখিনি পাৰ্চনেল ডিটেইলছখিনি লাগিব, আপোনাৰ নাম, আপোনাৰ ফাদাৰ নাম, মাদাৰ নাম, ডেট অফ বাৰ্থ, আপোনাৰ জেণ্ডাৰ, তাৰ পৰা নেক্সট আপোনাৰ আইডেণ্টিটি টাইপ, মানে আপোনাৰ ID প্ৰুফৰ কাৰণে আপুনি কি কাৰ্ড দিব, আপোনাৰ ভোটাৰ কাৰ্ড হ'ব পাৰে, আপোনাৰ আধাৰ কাৰ্ড বা আপোনাৰ পান কাৰ্ড বা আপোনাৰ পাছপৰ্ট যিকোনো হ'ব পাৰে। তাৰপৰা সেই কাৰ্ডৰ যিটো নাম্বাৰটো ইয়াতে আপুনি দিব লাগিব। তাৰপৰা নেক্সট আহিব আপোনাৰ কণ্টেক্ট ডিটেইলছ, আপোনাৰ যিটো এড্ৰেছ দিব লাগিব, আপোনাৰ লোকেলিটি, চিটি, টাউন বা ভিলেজ, আপোনাৰ কাউণ্ট্ৰি, ষ্টেট এইখিনি জানে আৰু ডিষ্ট্ৰিক্ট, পিনক'ড। তাৰ পৰা লেণ্ডলাইন যদি আছে আপুনি দিব, নহ'লে ইয়াতে নালাগে। ইমেইল এড্ৰেছটো আপুনি ইয়াতে দিব লাগিব। আপোনাৰ যদি মোবাইল নাম্বাৰ আপুনি ইয়াতে দিব লাগিব। আপোনাৰ যদি প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ ছেম হয় তেন্তে আপুনি ইয়াতে ছেম এজ কৰিব, যেন গোটেইখিনি একে হৈ যাব। যদি বেলেগ হয় আপুনি বেলেগকৈ দি দিব। তাৰপৰা চুজ পাছৱৰ্ড, আপুনি নিজৰ পচন্দ মতে এটা পাছৱৰ্ড চুজ কৰিব লাগিব। সেইটো পাছৱৰ্ড আপুনি দিব লাগিব। ইয়াতে আপোনাৰ পাছৱৰ্ডটো আপোনাৰ হ'ব লাগিব, পাছৱৰ্ড মাষ্ট বি 8 to 13 কেৰেক্টাৰ লং, মানে 8টাৰ পৰা আপোনাৰ মিনিমাম 8টা কেৰেক্টাৰ হ'ব লাগিব আৰু মেক্সিমাম 13টা কেৰেক্টাৰ হ'ব লাগিব। পাছৱৰ্ড মাষ্ট হেভ এটলিষ্ট ওৱান্স আপাৰ কেছ এলফাবেট, আপোনাৰ এটা হ'লেও আপুনি ডাঙৰ হাতৰ আখৰ দিব লাগিব। তাৰপৰা এটা হ'লেও আপুনি সৰু হাতৰ আখৰ দিব লাগিব। পাছৱৰ্ড মাষ্ট হেভ এটলিষ্ট ওৱান নিউমেৰিক ভেলু, মানে আপুনি এটা হ'লেও সংখ্যা দিব লাগিব। পাছৱৰ্ড মাষ্ট হেভ এটলিষ্ট ওৱান স্পেচিয়েল কেৰেক্টাৰ্ছ, দেট ইজ @ হেজ এটচেট্ৰা, মানে আপুনি এটা যিকোনো স্পেচিয়েল কেৰেক্টাৰ দিব লাগিব, যেনে @ ষ্টাৰ, হেজ ইত্যাদি, মানে এইবিলাক আপুনি দিব লাগিব। তাৰপৰা কনফাৰ্ম কৰিব লাগিব পাছৱৰ্ডটো। আপোনাৰ এটা ছিকিউৰিটি কুৱেশ্যন থাকিব। ইয়াৰ পৰা আপুনি এটা যিকোনো কুৱেশ্যন চিলেক্ট কৰিব। আপুনি এই কুৱেশ্যনটোৰ এনচাৰ, আপুনি এইটো ছিকিউৰিটি এনচাৰ যদি ঘৰ আছে আপুনি তাতে টাইপ কৰিব। তাৰপৰা নেক্সট আপোনাৰ ইয়াতে এটা কেপচা দিয়া আছে, মানে এটা ছিকিউৰিটি পিন দিয়া আছে, আপুনি সেইটো ইয়াতে টাইপ কৰিব লাগিব আৰু ছাবমিট কৰিব লাগিব। গতিকে মই এইখিনি কৰি পেলাই মই গৈ আছোঁ নেক্সট পেজত। দেন চাওক ইয়াতে আপোনাৰ আহিব ৰিভিউ পেজ বুলি, ইয়াত লিখা আহিব আপুনি ইয়াতে এডিট কৰিব পাৰে। যদি কিবা ভুল হৈ আছে আপুনি চাব পাৰে, যদি ভুল নাই তেন্তে আপুনি ফাইনেল ছাবমিটত ক্লিক কৰিব। তাৰপিছত গোটেইখিনি চেক কৰাৰ পিছত আপোনাৰ ইয়াতে তলত লিখা আহিব চাওক পাৰ্টিকুলাৰ্ছ চেক লিষ্ট টু বি ভেৰিফাইড। ইয়াতে আপোনাৰ লিখা আহিব কাইণ্ডলি ভেৰিফাই অল দ্য পাৰ্টিকুলাৰ্ছ লিষ্টেড বিল' কেয়াৰফুলি ওৱান্স ছাবমিটেড, মানে আপোনাৰ যদি এবাৰ ছাবমিট কৰে তেন্তে সেইটো আৰু আপুনি মানে শুধৰাব নোৱাৰে যদি কিবা আপোনাৰ ভুল হৈ আছিলে। চ' আপুনি ইয়াতে পাৰ্টিকুলাৰলি আপুনি গোটেইখিনি ভেৰিফাই কৰিব যে সঁচাই শুদ্ধ হৈছে। গতিকে আপুনি ইয়াতে গোটেইকেইটা ক্লিক কৰিব। আপোনাৰ নাম মোৰ শুদ্ধ হৈছে, ফাদাৰ নেম, মাদাৰ নেম, ডেট অফ বাৰ্থ শুদ্ধ হৈছে, জেণ্ডাৰ, তাৰপৰা এড্ৰেছ, মোবাইল নাম্বাৰ আৰু ইমেইল ID, এইখিনি গোটেইখিনি কৰাৰ পিছত আপুনি ইয়াতে আপুনি আই এগ্ৰি ক্লিক কৰিব, আই এগ্ৰি, দেন আপুনি কৰিব ছাবমিট এণ্ড চেণ্ড OTP। চ' ইয়াত লিখা আহিব ডু ইউ উইচ টু ছাবমিট ৰেজিষ্ট্ৰেশ্যন ফৰ্ম এণ্ড গেট OTP, আপুনি ইয়াতে য়েছত ক্লিক কৰিব। চ' আপোনাৰ মানে মোবাইল নাম্বাৰতো এটা OTP যাব আৰু আপোনাৰ যিটো ইমেইল ID দিছিলে তাতো এটা OTP যাব। আপুনি দুইটাও ইয়াতে টাইপ কৰি পেলাই আপুনি ফাইনেল ছাবমিট কৰিব লাগিব। তাৰ পৰা আপুনি ফাইনেল ছাবমিট কৰাৰ পিছত আপোনাৰ এই পেজটো আহিব। আপোনাৰ নাম, আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ,
আপোনাৰ ষ্টেপখিনি কি হৈছে এটা লিখা আহিব চাওক আপোনাৰ এপ্লিকেশ্যন প্ৰগ্ৰেছ ষ্টেটাছ আপোনাৰ যিটো এপ্লিকেশ্যন নাম্বাৰ দিয়া হ'ব সেইটো আপুনি ভালকৈ ৰাখিব কাৰণ সেইটো আগলৈকে বহুত প্ৰয়োজন হ'ব দেন আপুনি ইয়াতে ক্লিক কৰিব লাগিব কমপ্লিট এপ্লিকেশ্যন ফৰ্ম তাৰ পৰা আপোনাৰ আহিব এই পেজটো ইয়াতে আপোনাৰ আহিব চাওক আপোনাৰ গোটেইখিনি সবিশেষ ইয়াতে আহিব আপোনাৰ নাম আপোনাৰ ডেট অফ বাৰ্থ জেণ্ডাৰ ফাদাৰ্ছ নাম মাদাৰ্ছ নাম তাৰ পৰা আহিলে আপোনাৰ কেটেগৰী আপুনি কেটেগৰী সিলেক্ট কৰিব লাগিব তাৰ পৰা আহিলে আপোনাৰ পাৰ্চন উইথ ডিজেবিলিটি আপুনি হ'লে ইয়েছ নহ'লে ন' তাৰ পৰা আপোনাৰ ইয়াতে লেংগুৱেজ ওৱানটো হৈছে আপোনাৰ মাতৃভাষাটো আমাৰ অসমীয়া হয় চ' আমি আছামিজ চিলেক্ট কৰিম তাৰ পৰা লেংগুৱেজ টু হৈছে ইংলিছ আমি চিলেক্ট কৰিম ইয়াতে নেক্সট আহিব ইয়াতে আপোনাৰ এমপ্লয়মেণ্ট ষ্টেটাছ আপুনি যদি কিবা চাকৰি কৰে তেন্তে আপুনি ইয়াতে চিলেক্ট কৰিব পাৰিব যদি আপুনি নকৰে তেন্তে আপুনি ইয়াতে চিলেক্ট কৰিব নট এমপ্লয়েডত তাৰ পৰা আহিলে আপোনাৰ এপ্লাইং ফৰ আপুনি কিহৰ কাৰণে এপ্লাই কৰিছে ইয়াতে আপোনাৰ অপশ্যন আহিব পেপাৰ 1 ক্লাছ 1 to 5 পেপাৰ 2 ক্লাছ 6 to 8 আৰু বথ মানে আপুনি যদি পেপাৰ 1 আৰু পেপাৰ 2 দুইখনৰ কাৰণে এপ্লাই কৰিছে তেন্তে আপুনি বথ ক্লিক কৰিব নেক্সট ইয়াতে আহিব মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যনছ ফৰ ক্লাছ 1 to 5 বা আপুনি যিখন পেপাৰৰ কাৰণে এপ্লাই কৰে তাৰ ক্ষেত্ৰত আহিব আৰু এইটো চ' আপুনি এইটো চিলেক্ট কৰিব তাৰ পৰা চিলেক্ট কৰাৰ পিছত ইয়াতে এখন লিষ্ট আহিব তাতে আপোনাৰ কিছুমান অপশ্যন দিয়া আছে মানে 5টা দিয়া আছে অপশ্যন চ' নাম্বাৰ 1 দিয়া আছে চিনিয়ৰ ছেকেণ্ডেৰী অৰ ইটছ ইকুইভেলেণ্ট মানে আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব উইথ এটলিষ্ট 50% মাৰ্কছ এণ্ড পাছ অৰ এপিয়াৰিং ইন ফাইনেল ইয়াৰ অফ 2 year ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন অৰ্থাৎ আমাৰ যিটো 2 year DLED কোৰ্চ হয় সেইটো আপুনি পাছ কৰিছে বা আপুনি ফাইনেল ইয়াৰত পঢ়ি আছে তেন্তে আপুনি এইটো মানে এপ্লাই কৰিব পাৰিব নাম্বাৰ 2টো হৈছে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী আপোনাৰ পাৰ্চেণ্টেজ উইথ 45% আৰু ইফালে আপোনাৰ হ'ব লাগিব আপুনি আপোনাৰ 2 year যিটো DLED কোৰ্চ হয় সেইটো আপুনি ফাইনেল ইয়াৰত থাকিব লাগিব তাৰ পৰা এতিয়া আপোনাৰ অপশ্যন 3 আছে আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব উইথ 50% মাৰ্কছ আৰু আপুনি পাছ অৰ এপিয়াৰিং বুলি কৈছে ইয়াতে আৰু সেইটো হ'ল আপোনাৰ 4 year বেচেলৰ অফ এলিমেণ্টেৰী এডুকেশ্যন সেইটো পাছ কৰিব লাগিব বা নহ'লে আপুনি ফাইনেল ইয়াৰত থাকিব লাগিব তাৰ পৰা নাম্বাৰ 5টো হৈছে আপুনি হ'ব লাগিব গ্ৰেজুৱেট উইথ 50% মাৰ্কছ আৰু আপুনি BEd কৰা হ'ব লাগিব গতিকে এইখিনি হৈছে আপোনাৰ অপশ্যন গতিকে আপোনাৰ ক্ষেত্ৰত কোনটো হয় আপুনি সেইটো চিলেক্ট কৰিব তাৰ পৰা নেক্সট আহিলে আপোনাৰ ইয়াতে কোৱালিফাইং এক্সাম ইয়াতে আছে আপোনাৰ ডিপ্ল'মা ইন এডুকেশ্যন আছে আৰু আছে আপোনাৰ ডিগ্ৰী ইন এডুকেশ্যন অৰ্থাৎ আপুনি যদি DLED কৰিছে তেন্তে আপুনি চিলেক্ট কৰিব লাগিব ডিপ্ল'মা ইন এডুকেশ্যন আৰু যদি আপুনি BEd কৰিছে তেন্তে আপুনি চিলেক্ট কৰিব ডিগ্ৰী ইন এডুকেশ্যন তাৰ পৰা নেক্সট এটা আহিব আপোনাৰ কুৱেশ্যন পেপাৰ মিডিয়াম আপোনাৰ কুৱেশ্যনটো আপুনি কোনটো ভাষাত অহাটো বিচাৰে আপুনি এইটো চিলেক্ট কৰিব লাগিব চ' মই এইটো চিলেক্ট কৰিছোঁ ইংলিছ তাৰ পৰা নেক্সট আহিব আপোনাৰ ফাৰ্ষ্ট চইচ অফ এক্সাম চেণ্টাৰ ইয়াতে আপোনাৰ 4টা চইচ দিয়া আছে আপুনি কোনটোৰ আপুনি মানে কোন চেণ্টাৰত এক্সাম দিব ইয়াতে আপোনাৰ 4টা দিয়া আছে প্ৰিফাৰেঞ্চ আপুনি এইটো চিলেক্ট কৰিব এতিয়া ফাৰ্ষ্ট আপুনি চিলেক্ট কৰিব লাগিব আপোনাৰ ষ্টেটটো আপোনাৰ ষ্টেটটো আমাৰ আছাম আমি আছাম চিলেক্ট কৰিছোঁ তাৰ পৰা আমি সোঁহাতে চিলেক্ট কৰিব লাগিব চিলেক্ট এক্সাম চিটি আপুনি ইয়াতে কোনখন চিটি বিচাৰে অসমৰ ভিতৰত বা আপোনাৰ ৰাজ্যৰ ভিতৰত সেইখন আপুনি এইটো চিলেক্ট কৰিব নেক্সট আপুনি ঠিক সেইদৰে বাকী 3টা চইচ দিয়া আছে আপুনি সেইকেইটা তেনেকৈ চিলেক্ট কৰিব তাৰ পৰা নেক্সট আহিব এতিয়া আপোনাৰ এডুকেশ্যনেল ডিটেইলছ চ' আপুনি ইয়াত দিব লাগিব আপোনাৰ যিটো DLED বা BEdৰ যিটো ষ্টেটাছ আপুনি পাছ কৰিছে নে পঢ়ি আছে বা আপুনি কি হয় আপোনাৰ গোটেইখিনি সবিশেষ ইয়াতে আপুনি দিব লাগিব চ' ইয়াতে প্ৰথম আছে আপোনাৰ পাছ ষ্টেটাছ মানে আপুনি পাছ কৰিছে নে পঢ়ি আছে আপুনি এইটো চিলেক্ট কৰিব যদি আপুনি পাছ কৰিছে তেন্তে আপুনি পাছ চিলেক্ট কৰিব আৰু যদি আপুনি পঢ়ি আছে তেন্তে আপুনি এপিয়াৰিং চিলেক্ট কৰিব এয়াৰ অফ পাছিং বা এপিয়াৰিং সেইটো আপোনাৰ ইয়াতে আহি যাব অট'মেটিক কাৰণ আপোনাৰ এয়াৰ অফ পাছিংটো কি হ'ব লাগিব 2022 হ'ব লাগিব যিহেতু আপোনাৰ এইটো 2021 চলি আছে গতিকে আপুনি পাছ কৰিব লাগিব 2022ত গতিকে এইটো অট'মেটিক আপোনাৰ 2022টো আহি গৈছে তাৰ পৰা নেক্সট আছে ইয়াতে কোৰ্চ ষ্ট্ৰীম নেম আপুনি এইটো চিলেক্ট কৰিব আপোনাৰ যিটো কোৰ্চ ষ্ট্ৰীম নেম সেইটো হৈছে আপোনাৰ এডুকেশ্যনেল অৰ এলিমেণ্টেৰী এডুকেশ্যন চ' আপুনি ইয়াতে এইটো চিলেক্ট কৰিব তাৰ পৰা ইয়াতে আহিব আপোনাৰ বৰ্ড অব্লিক ইউনিভাৰ্চিটি নেম মানে আপুনি কোনখন ইনষ্টিটিউটত পঢ়ি আছে আপুনি সেইখন ইয়াতে চিলেক্ট কৰিব লাগিব নেক্সট আহিব আপোনাৰ ইনষ্টিটিউট পিন কোড আপোনাৰ যিটো ইনষ্টিটিউট তাৰ যিটো পিন কোড হয় আপুনি ইয়াত দি দিব তাৰ পৰা নেক্সট আহিব আপোনাৰ ছিকিউৰিটি পিন ইয়াতে আপোনাৰ এটা কেপচা দিয়া আছে আপুনি এইটো টাইপ কৰিব আৰু ছাবমিট কৰিব চ' নেক্সট আপোনাৰ এখন পেজ আহিব ইয়াতে আপোনাৰ আকৌ আহিব এডিট এপ্লিকেশ্যন ফৰ্ম ডাটা আৰু আপোনাৰ যদি কিবা ভুল হৈ আছে তেন্তে আপুনি ইয়াতে এডিট কৰি পেলাই আপুনি ফাইনেল ছাবমিট কৰিব পাৰিব গতিকে মই চাই লওঁ আগতে যে মোৰ সম্পূৰ্ণ শুদ্ধ আছে নে নাই ত' নেক্সট আপুনি চেক কৰাৰ পিছত আপোনাৰ যদি শুদ্ধ হৈছে তেন্তে আপুনি গোটেইখিনি ইয়াতে ভেৰিফাই কৰিব আপোনাৰ নাম গোটেইখিনি ফাদাৰ্ছ নাম মাদাৰ্ছ নাম ডেট অফ বাৰ্থ জেণ্ডাৰ কেটেগৰী পাৰ্চন এক্সামিনেশ্যন চিটিজ আৰু এডুকেশ্যনেল ডিটেইলছ আপুনি গোটেইখিনি ইয়াতে ভেৰিফাই কৰিব তাৰ পৰা আপুনি তলত আহি পেলাই আই এগ্ৰি ক্লিক কৰিব দেন আপুনি কৰিব ফাইনেল ছাবমিট দেন আপুনি ইয়াতে য়েছ মাৰিব গতিকে মোৰ নেক্সট আহিছে আপোনাৰ আপলোড ডকুমেণ্টছ চ' নেক্সট ইয়াতে আপোনাৰ এই পেজটো খোল খাব ইয়াতে আপোনাৰ ফটোগ্ৰাফ আৰু ছিগনেচাৰ আপলোড দিব লাগিব চ' ইয়াতে লিখাই আছে আৰু মই তেতিয়া কৈছোঁৱে প্ৰথমতে যে আপোনাৰ যিটো ফটোগ্ৰাফৰ চাইজ হ'ব লাগে 10 KB পৰা 200 ভিতৰত আৰু ইফালে ছিগনেচাৰৰ চাইজ হ'ব লাগে
4 KB পৰা 30ৰ ভিতৰত গতিকে আপোনাক সেইমতে বনাই ল'ব সেই ফটোৰ চিগনেচাৰ চাইজটো কেনেকৈ মিলাই গতিকে তাৰ বিষয়ে মই এটা ভিডিঅ' বনাই এক্সট্ৰাকৈ আপোনালোকে চাই ল'ব পাৰিব চ' ইয়াতে মই এতিয়া কৰিব লাগিব চুজ ফাইল চ' নেক্সট আপুনি ইয়াতে চুজ কৰাৰ পিছত আপুনি ইয়াতে কৰিব লাগিব আপলোড চ' নেক্সট আপোনাৰ যদিহে আপলোড হৈছে তেন্তে আপোনাৰ ইয়াতে লিখা আহিব চাওক ইমেজ ফাইল আপলোড ছাকচেছফুলি আপুনি অ'কে মাৰিব তাৰপৰা আপলোড হোৱাৰ পিছত আপোনাৰ আহিব আকৌ চিকিউৰিটি পিন আপুনি ইয়াতে পিনটো ইয়াতে টাইপ কৰিব লাগিব দেন আপুনি কৰিব লাগিব ছাবমিট ইয়াত লিখা আহিব আপোনাৰ কনফাৰ্ম ডু ইউ উইচ টু ছাবমিট ডকুমেণ্ট ফৰ্ম ফাইনেলি আপুনি ইয়াতে য়েছ কৰিব চ' নেক্সট ইয়াতে লিখা আহিব চাওক ডকুমেণ্টছ আপলোডেড ছাকচেছফুলি আপুনি ইয়াতে অ'কে মাৰিব নেক্সট আমাৰ ইয়াতে তিনিটা ষ্টেপ হৈ গৈছে এটা হৈছে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন এটা হৈছে এপ্লিকেশ্যন ফৰ্ম আৰু এটা হৈছে আপোনাৰ ডকুমেণ্ট আপলোড নেক্সট হ'ব আপোনাৰ ফি পে'মেণ্ট আপোনাৰ পে'মেণ্টটো ফি কৰি পেলাই আপুনি আপোনাৰ যিখন এপ্লিকেশ্যন ফৰ্ম আপুনি সেইখন ডাউনলোড দিব পাৰিব চ' ইয়াতে আপোনাৰ লিখা আছে চাওক কি ফি পে' কৰাৰ পিছত আপোনাৰ যিখন এপ্লিকেশ্যন ফৰ্ম সেইখিনি আপুনি কেতিয়াও এডিট কৰিব নোৱাৰিব মানে যদিহে কিবা ভুল হৈ আছে আপুনি কেতিয়াও শুধৰাব নোৱাৰিব আৰু যদিহে আপুনি কনফাৰ্ম যে আপুনি সম্পূৰ্ণ শুদ্ধকৈ কৰিছে তেন্তে আপুনি ইয়াতে ছিলেক্ট কৰিব বা আপুনি ইয়াতে ক্লিক কৰিব পে' এক্সামিনেশ্যন ফি অফ RS 1000 গতিকে সেইটোৱে কথা নেক্সট আপোনাৰ ফি পে' কৰাৰ পিছতে আপোনাৰ যিখন এপ্লিকেশ্যন ফৰ্ম সেইখন ডাউনলোড কৰিব পাৰিব আপুনি PDF ফাইল হিচাপে আৰু সেইখন ধুনীয়াকৈ ছেভ কৰি থৈ দিব আৰু আপোনাৰ যদি এপ্লিকেশ্যন নাম্বাৰ সেইটো ধুনীয়াকৈ ছেভ কৰি থৈ দিব আগলৈ দৰকাৰ হ'ব আপোনাৰ যিটো পাছৱৰ্ড দিছিলে আপুনি সেইটো মনত ৰখাব আগলৈ দৰকাৰ হ'ব পাৰে গতিকে এইটো আছিলে আজিৰ ভিডিঅ' ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু আপোনাৰ CTET-ৰ কাৰণে বা আছাম টেটৰ কাৰণে যিসকলে এপ্লাই কৰিছে মই তেওঁলোকৰ কাৰণে মেথছৰ ভিডিঅ' দি যাওঁ মেথছৰ যিবিলাক সমস্যা আছে যিবিলাক কুৱেশ্যন আছে সেইবিলাকৰ বিষয়ে মই ভিডিঅ' দি যাওঁ গতিকে যিসকলে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাইছে তেওঁলোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ'বিলাক সদায় পাই থাকে চোৱাৰ কাৰণে বহুত ধন্যবাদ নমস্কাৰ জয় অসম